আত্মনিৰ্ভৰশীল হ'বলৈ শিকক। আত্মনিৰ্ভৰশীল হোৱাটোৱেই হৈছে জীৱনত সফলতা, সন্মান আৰু আত্মবিশ্বাস লাভৰ আটাইতকৈ শক্তিশালী উপায়। ই আপোনাক কেৱল আৰ্থিকভাৱে স্বাধীন কৰাই নহয়, প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ শক্তিশালী কৰে। আত্মনিৰ্ভৰশীল হোৱাৰ মূল প্ৰেৰণাদায়ক কাৰণসমূহ হ'ল নিজৰ সিদ্ধান্ত নিজে লোৱাৰ স্বাধীনতা। বন্ধুসকল, যেতিয়া আপুনি আত্মনিৰ্ভৰশীল হয় তেতিয়া আপুনি নিজৰ ভাগ্য নিজেই নিৰ্ধাৰণ কৰে। আপুনি আন কাৰো ওপৰত নিৰ্ভৰশীল নহয় আৰু জীৱনৰ সিদ্ধান্ত ল'বলৈ সক্ষম হৈ উঠে। আত্মবিশ্বাস আৰু সন্মান বৃদ্ধি। বন্ধুসকল, নিজৰ ভৰিৰ ওপৰত থিয় হ'লে আত্মবিশ্বাস বৃদ্ধি পায়, যাৰ ফলত সমাজত সন্মানৰ সৃষ্টি হয়। আৰ্থিক স্বাধীনতা অৰ্থাৎ আত্মনিৰ্ভৰশীলতাই আপোনাক সহায়ৰ বাবে ভিক্ষা কৰাত বাধা দিয়ে আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰাবলৈ শক্তি প্ৰদান কৰে। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰা ক্ষমতা। ই আপোনাক জীৱনৰ বিফলতাৰ পৰা শিকিবলৈ আৰু আগবাঢ়ি যাবলৈ শিকায়। ব্যক্তিগত বৃদ্ধি। আত্মনিৰ্ভৰশীলতাই আপোনাক আপোনাৰ শক্তি আৰু দুৰ্বলতা বুজিবলৈ আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কিবা এটা লাভ কৰিবলৈ অনুপ্ৰাণিত কৰে। সময়ৰ লগত খোজ দিয়া। ই আপোনাক উপলব্ধি কৰাত সহায় কৰে যে সকলোবোৰ সাময়িক, গতিকে নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটোৱেই হৈছে চূড়ান্ত সত্য। আনৰ ওপৰত নিৰ্ভৰশীল হোৱা বন্ধ কৰক, কাৰণ সকলোৱে কেৱল নিজৰ দৃশ্যত ব্যস্ত। আপোনাৰ কাহিনীৰ দায়িত্ব কেৱল আপোনাৰ। আত্মনিৰ্ভৰশীল হওক, কাৰণ আপুনি আপোনাৰ জীৱনৰ নায়ক। আত্মনিৰ্ভৰশীলতাৰ অৰ্থ অকলে জীয়াই থকা নহয়, বৰঞ্চ নিজৰ সমস্যা সমাধান কৰি নিজাববীয়াকৈ থিয় দিয়াৰ ক্ষমতা গঢ়ি তোলা। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।